নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? মই লক্ষ্মী দাকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল লক্ষ্মী ৱৰ্ল্ডলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান নতুন আইটেম। যদিহে আমাৰ চেনেলটো চাই ভাল পায় আৰু আপুনিও আমাৰ চেনেলটো আগলৈ এনেদৰে চাব বিচাৰে তেনেহ'লে প্লিজ আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক দেৰি নকৰি আজিৰ আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ কেইযোৰমান হাতে বোৱা চাদৰ মেখেলা আৰু এই কেইযোৰৰ মূল্য হৈছে 1400 টকা। তেনেহ'লে চাওঁচোন নহ'লে প্ৰথমটো কালাৰ আৰু এই কালাৰটো হৈছে গ্ৰেড আছে চাদৰখন। প্ৰথমটো কালাৰ হৈছে গ্ৰেড। দেখিছে আপোনালোকে স্ক্ৰীনখন খুবেই এটা ধুনীয়া কালাৰ, গ্ৰে কালাৰ। যিসকলে গ্ৰে কালাৰ পিন্ধি ভাল পায় তেওঁলোকে এনেকুৱা ধৰণৰ বোৱা চাদৰ ল'ব পাৰে। আৰু ইয়াত দেখিছে হোৱাইটত বুটা কৰা আছে আৰু চাদৰখনৰ মাজতো গোটেই এনেধৰণে হোৱাইটত বুটা কৰা আছে। চাদৰখনৰ লেন্থটো হৈছে কিছু এনে। এইটো হৈছে চাদৰখনৰ আচলটো। এখন আহল বহল আৰু ইয়াতো বুটা কৰা আছে। আৰু ব্লাউজ পিচটো হৈছে কিছু এনেধৰণৰ। আৰু এইটো হৈছে ইয়াৰ চাইড পাৰিটো। চাদৰ দেখুৱাম আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ। আপোনালোকে স্ক্ৰীনখনত দেখিছে এই কালাৰটো হৈছে খুবেই এটা ধুনীয়া কালাৰ, ব্ৰাইট কালাৰ। যিসকলে ব্ৰাইট কালাৰ পিন্ধি ভাল পায় তেওঁলোকে এনেকুৱা ধৰণৰ বোৱা চাদৰ ল'ব পাৰে। ইয়াৰ ডিজাইনটো মই আপোনালোকক দেখুৱাই দিম। বুটা কৰা আছে, বুটাৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ আৰু চাদৰখনৰ লেন্থটোও হৈছে কিছু এনেধৰণৰ। মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ ডিজাইনটো আপোনালোকক ধুনীয়াকৈ। আৰু এইটো হৈছে চাদৰখনৰ আচলটোৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ। লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। এইখন হৈছে ইয়াৰ মেখেলাখনৰ ডিজাইনটো কিছু এনেধৰণৰ আহল বহল, পিন্ধি আৰাম পাব, লৈ ভাল পাব। এইখন হৈছে ইয়াৰ মেখেলাখন আৰু এইটো হৈছে ইয়াৰ চাইড পাৰিটো। আৰু দেখুৱাই দিছোঁ যাতে দেখাত সুবিধা হয়। এইটো হৈছে ইয়াৰ চাইড পাৰিটো আৰু এইটো হৈছে ইয়াৰ লগত ব্লাউজ পিচটো চিম্পলত হ'ব এনেকুৱা ধৰণে আপোনালোকে দেখিছে। আৰু ইয়াৰ অন্য মই আপোনালোকক দেখুৱাম স্ক্ৰীনখন। এই কালাৰটো হৈছে কিছু এনেধৰণৰ বোৱাৰ। আপোনালোকে দেখিছে খুব এটা ধুনীয়া কালাৰ আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনটো খুবেই ধুনীয়া। ব্লেক আৰু হোৱাইটত ইয়াৰ বুটাবোৰ কৰা আছে। দেখিছে গোটেই চাদৰখনতেই এনেধৰণে ব্লেক আৰু হোৱাইটত ইয়াৰ বুটা কৰা আছে। ইয়াৰ ফ্ৰণ্টৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিব চেষ্টা কৰিম যাতে আপোনালোকে ভালদৰে দেখি পায়, লগতে কাপোৰযোৰ লোৱাত সুবিধা হয়। আৰু এইটো হৈছে চাদৰখনৰ আচলটো। ব্লেক আৰু হোৱাইটত ইয়াৰ আচলটোৰ বুটা কৰা আছে, লগতে ব্লেক আৰু হোৱাইটত সৰু সৰুকৈ ইয়াৰ ডিজাইনো কৰা আছে। আপোনালোকে দেখিছে লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। এইখন হৈছে ইয়াৰ মেখেলাখন। আপোনালোকে দেখিছে এইখন হৈছে ইয়াৰ মেখেলাখন। আপোনালোকক সুন্দৰকৈ দেখাই দিব চেষ্টা কৰিম। আহল বহল মেখেলা, গোটেইকেইখনেই আহল বহল, পিন্ধি ভাল পাব, আৰাম পাব। আৰু এইটো হৈছে ইয়াৰ আচল, ক্ষমা কৰিব, এইটো হৈছে ইয়াৰ চাইড পাৰিটো হৈছে কিছু এনেধৰণে হোৱাইট আৰু ব্লেকত ইয়াৰ চাইড পাৰিটো আছে। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হৈছে চিম্পল। এতিয়া মই বোৱাৰ অন্য এটা কালাৰ দেখুৱাব গৈ আছোঁ আৰু এই কালাৰটো হৈছে মোৰ প্ৰিয়, ব্লেকত আছে। আপোনালোকে দেখিছে চাদৰখন হৈছে ব্লেক আৰু ইয়াত হোৱাইট আৰু ৰেডৰ বুটা কৰা আছে। ইমান এটা ধুনীয়া লাগিছে চাদৰখন লোৱাৰ লগে লগে, খুবেই মুখখন উজ্জ্বল কৰি দিছে। আপোনালোকে দেখিছে যিসকলে ব্লেক কালাৰ প্ৰিয় বা যিসকলে ব্লেক কালাৰ পিন্ধি ভাল পায় বা তেওঁলোকক ব্লেক কালাৰে শুৱাই তেওঁলোকে এনেকুৱা ধৰণৰ বোৱা চাদৰ ল'ব পাৰে। আৰু ইয়াৰ মই আচলটো আপোনালোকক দেখুৱাই দিম। এইটো হৈছে ইয়াৰ আচলটো। আপোনালোকে দেখিছে আচলটোৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ হোৱাইট, ৰেড আৰু মাজত গোটেই চাদৰখনৰ কম্বিনেশ্যনটোৱে খুবেই ধুনীয়া। আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰিটো আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। এইখন হৈছে ইয়াৰ মেখেলাখন। আপোনালোকে দেখিছে মেখেলাখন আহল বহল, কিনো কম, গোটেইখিনি একেই। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হৈছে বোৱাত আন এটা কালাৰ দেখুৱাম আৰু এই কালাৰটো হৈছে গ্ৰীণত আছে। এই কালাৰটো হৈছে কিছু এনেধৰণৰ। আপোনালোকৰ স্ক্ৰীনখনত দেখুৱাই দিব চেষ্টা কৰিম। এইটো হৈছে ইয়াৰ কালাৰটো। ইয়াতো হোৱাইট আৰু ৰেডত বুটা কৰা আছে। তলৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ আৰু ইয়াৰ কম্বিনেশ্যনটো, চাদৰখনৰ গোটেই কম্বিনেশ্যনটোৱে হৈছে হোৱাইট আৰু ৰেডত বুটা কৰা আছে। আৰু ইয়াৰ লগৰ এইটো হৈছে চাদৰখনৰ আচলটো। আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে চাদৰখনৰ আচলটো হৈছে কিছু এনেধৰণৰ আৰু এইটো হৈছে ইয়াৰ চাইড পাৰিটো হৈছে কিছু এনেধৰণৰ ৰেড আৰু হোৱাইটত আছে। আৰু এইটো হৈছে ইয়াৰ
হৈছে আৰু মেখেলা দেখিছে মেখেলাখন খুবেই আহল বহল ধুনীয়া ইয়াৰ গোটেই চাদৰখনৰ কম্বিনেশ্যনটোৱে খুবেই ধুনীয়া আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হৈছে কিছু এনে ধৰণৰ চিম্পলত আছে এনেকুৱা ধৰণৰ যদি আপোনালোকে ল'ব বিচাৰে মনৰ পচন্দৰ হয় এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনতে হোৱাটছআপ নম্বৰতে মেছেজ কৰিব আৰু এই কালাৰটো ব্লুত আছে দেখিছে স্ক্ৰীনখনত সুন্দৰকৈ দেখুৱাই দিব চেষ্টা কৰিম আৰু এই চাদৰখন হৈছে কিছু এনে ধৰণৰ ইয়াতো হোৱাইট আৰু ব্লেকত বুটা কৰা আছে বুটাৰ ডিজাইনটো অলপ চেঞ্জ হৈছে আৰু চাদৰখনৰ মাজতো একেই ধৰণে বুটা কৰা আছে আপোনালোকে দেখিছে আৰু এইটো হৈছে চাদৰখনৰ আচলটো ডিজাইনটো হৈছে কিছু এনে ধৰণৰ মই আপোনালোকক দেখুৱাইছো ব্লেক আৰু হোৱাইটত আছে আৰু লগতে পাব ইয়াৰ সাইড পাৰিটো হৈছে কিছু এনে ধৰণৰ আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা এইখন হৈছে ইয়াৰ মেখেলাখন দেখিছে মেখেলাখনো খুব আহল বহল খুবেই ধুনীয়া মেখেলাখনতো ব্লেক আৰু হোৱাইটত বুটা কৰা আছে আৰু লগতে পাব ইয়াৰ ব্লাউজ পিচটো হৈছে সিম্পল কিন্তু আপোনালোকক দেখুৱাম কেইযোৰমান কেঁচা পাটৰ চাদৰ মেখেলা আৰু এই কেইযোৰ হৈছে মেচিন ৱেভিং আৰু এই কেইযোৰৰ মূল্য হৈছে মাত্ৰ 950 টকা ইয়াৰ প্ৰথমযোৰ চাদৰ মেখেলা মই আপোনালোকক দেখুৱাম আৰু এই কালাৰটো হোৱাইটত আছে আৰু ইয়াত বুটা কৰা আছে গুণা আৰু ৰেডত ইয়াত বুটা কৰা আছে আপোনালোকে দেখিছে স্ক্ৰীনখনত আৰু ইয়াৰ মাজতো এনেদৰেই বুটাকেইটা কৰা আছে গুণা আৰু ৰেডত আৰু ইয়াৰ লাইনটো আপোনালোকক দেখুৱাই দিছোঁ কিছু এনে ধৰণৰ ইয়াৰ ফ্ৰণ্টৰ ডিজাইনটো হৈছে কিছু এনে ধৰণৰ আৰু এইটো হৈছে চাদৰখনৰ আচলটো ডিজাইনটো দেখিছে খুবেই ধুনীয়াকৈ আচলটো কৰা আছে ইয়াৰ ডিজাইনটো খুবেই ধুনীয়া আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা এইখন হৈছে ইয়াৰ মেখেলাখন আপোনালোকে দেখিছে মেখেলাখনৰ তলৰ ডিজাইনটো হৈছে কিছু এনে ধৰণৰ মেখেলাখনো আহল বহল আৰু লগতে পাব ইয়াৰ এটা ব্লাউজ পিচ আৰু এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচ ইয়াৰ অন্য এটা আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰিটো এইটো হৈছে কিছু এনে ধৰণৰ দেখিছে হোৱাইটত কৰা আছে ইয়াৰ বুটাকেইটা গুণা আৰু হোৱাইট কালাৰ চাদৰ মেখেলাৰ য'ত গুণা আৰু অন্য এটা বুটা কৰা আছে তাৰ আপোনালোকে স্ক্ৰীনখনত ওচৰৰ পৰা দেখুৱাই দিব চেষ্টা কৰিম যাতে দেখাত সহজ হয় আৰু লোৱাটো সুবিধা হয় ইয়াৰ মাজৰ ডিজাইনটো হৈছে কিছু এনে ধৰণৰ ইয়াৰ লাইনটো মই আপোনালোকক ক'লোৱে আগৰকেইখন চাদৰ মেখেলাত দেখুৱাৰ দৰে একেই আৰু এইটো হৈছে ইয়াৰ চাদৰখনৰ আচলটো ডিজাইনটো হৈছে কিছু এনে ধৰণৰ মই ধুনীয়াকৈ দেখুৱাই দিব চেষ্টা কৰিম আৰু এইটো হৈছে চাদৰখনৰ লগৰ চাইডখন মেখেলাখনো আহল বহল ইয়াৰ ডিজাইনটো দেখিছে খুবেই ধুনীয়া আৰু এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচটো আৰু এই কেইযোৰৰ মূল্য হৈছে 950 টকা কিছু এনে ধৰণৰ ইয়াৰ কালাৰটো চেঞ্জ হৈছে আপোনালোকে দেখিছে কালাৰটো যে কিছু এনে ধৰণৰ অৰেঞ্জত আছে আৰু ইয়াতো অৰেঞ্জ আৰু গুণাত ইয়াৰ বুটা দুটা কৰা আছে চাদৰখনৰ মাজতো ঠিক তেনেদৰে অৰেঞ্জ আৰু গুণাত ইয়াৰ বুটা দুটা কৰা আছে আৰু এইটো হৈছে চাদৰখনৰ আচলটো ডিজাইনটো একেই খালি কালাৰটো চেঞ্জ হৈছে প্ৰত্যেকখনৰে আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি আপোনালোকে দেখিছে মেখেলাখনৰ ডিজাইনটো মেখেলাখন সাইজটো আহল বহল পিন্ধি ভাল পাব আৰু এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচটো আৰু এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচটো এইটো হৈছে ইয়াৰ অন্য এটা কালাৰ পিংকত আছে আপোনালোকে দেখিছে স্ক্ৰীনখনত দেখুৱাতকৈ কালাৰটো অলপ বেলেগ ধৰণৰ হয় আৰু ইয়াতো সৰু বুটা দুটাই কৰা আছে সৰু বুটা ডাঙৰ বুটা মাজত সৰু বুটা কৰা আছে গুণা আৰু ইয়াৰ এটা কালাৰ ইয়াৰ কম্বিনেশ্যনটো হৈছে খুবেই ধুনীয়া আৰু ইয়াৰ চাদৰখনৰ লাইনটো আগৰকেইটা ভিডিঅ'ত কৈছোৱেই আৰু এইটো হৈছে চাদৰখনৰ আচলটো হৈছে ইয়াৰ মেখেলাখন আগৰকেইখনত দেখুৱাৰ দৰে একেই আহল বহল ডিজাইনো একেই খালি কালাৰকেইটা চেঞ্জ আছে আৰু এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচটো ডিজাইনটো এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচটো আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰিটো কেঁচা পাটৰ শেষৰযোৰ চাদৰ মেখেলা মই আপোনালোকক দেখুৱাব লৈছো আৰু এইযোৰ হৈছে কিছু এনে ধৰণৰ দেখিছে ব্লেক কালাৰত আছে খুবেই ধুনীয়া এটা কম্বিনেশ্যন নহয় জানো গুণা আৰু ব্লেকত ইয়াৰ কম্বিনেশ্যনটো বুটাটো আছে আৰু লগতে ডাঙৰ বুটাটো দেখিছে ডাঙৰ বুটাৰটো ডিজাইনটো একেই আগৰখনত দেখুৱাৰ দৰে আৰু এই চাদৰখনত বুটা ব্লেক আৰু গুণাত কৰা আছে প্ৰত্যেকযোৰে গুণাৰ আছে বাট তাৰ কালাৰটো যিটো ৰঙত আছে চেঞ্জ কৰি দিয়া আছে বেলেগ কালাৰ আছে কালাৰিং যদি লয় আপোনালোকৰ মনৰ পচন্দৰ হিচাপত ল'ব পাৰে আৰু সৰু বুটা যিহেতু কৰা আছে সৰু বুটা ডাঙৰ বুটা দুটাই আছে চাদৰখনৰ আচলটো এনেদৰে ডাঙৰ বুটা কৰা আছে আৰু ডাঙৰ বুটাৰ ডিজাইনটো হৈছে কিছু এনে ধৰণৰ মই আপোনালোকৰ স্ক্ৰীনখনত দেখুৱাই দিছোঁ আৰু এইটো হৈছে চাদৰখনৰ সাইড ইয়াৰ মেখেলাখনৰ ডিজাইনটো একেই
আহল বহল বিশেষ একো নকওঁ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আগৰকেইটা দেখুৱাৰ দৰে মিক্স পাটৰ অন্য কিছুমান মই আইটেম দেখুৱাম আৰু এই কেইযোৰ মূল্য হৈছে মাত্ৰ 2200 টকা আৰু এই কেইযোৰ হৈছে হাতে বোৱা তেনেহ'লে চাওঁচোন আপোনালোকে প্ৰথমটো কালাৰ কেনেকুৱা হয় মিক্স পাটৰ আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ খুবেই এটা ধুনীয়া কালাৰ আপোনালোকে স্ক্ৰীনখনত দেখিছে অলপ শ্বাইনিং কৰিছে যিহেতু ইয়াত ডুৱেল কালাৰ আছে আৰু ইয়াতো সৰু বুটা কৰা আছে আপোনালোকে দেখিছে চাদৰখনৰ মাজত ৰেড কালাৰৰ সৰু সৰু বুটা কৰা আছে বিয়াত যদি এনেকুৱা ধৰণৰ চাদৰ পিন্ধি যায় খুবেই ভাল লাগিব খুবেই ধুনীয়া লাগিব এনেকুৱা ধৰণৰ চাদৰ মেখেলাবোৰ আৰু এই কালাৰটো হৈছে খুবেই ধুনীয়া চুইট এটা কালাৰ আৰু ইয়াৰ আঁচলটো মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ আঁচলটো খুবেই ধুনীয়া ইয়াৰ ডিজাইনটো আপোনালোকে দেখিছে চিলভাৰত আছে ডিজাইনটো আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰিটোৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ যাতে আপোনালোকে দেখাত সুবিধা হয় আপোনালোকে স্ক্ৰীণত দেখিছে এইখন যে মেখেলাখন চিলভাৰত আছে সৰু সৰু বুটা কৰা আছে আৰু লগতে তলৰ ডিজাইনটো চিলভাৰত আছে যদি আপোনালোকে ল'ব বিচাৰে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীণতে হোৱাটছএপ নাম্বাৰতে মেছেজ কৰিব পাৰিব আৰু এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচটো ডিজাইন সফ্ট কালাৰ এটা লাইট কালাৰ দেখুৱাম আপোনালোকক আৰু এই কালাৰটো স্ক্ৰীনখনত দেখুৱাই দিছোঁ কিছু এনেধৰণৰ হ'ব আপোনালোকে দেখিছে খুবেই এটা ধুনীয়া কালাৰ লাইট কালাৰ সফ্ট কালাৰ যিসকলে লাইট কালাৰ চাদৰ মেখেলা পিন্ধি ভাল পায় তেওঁলোকে এনেকুৱা ধৰণৰ কালাৰ ল'ব পাৰে আমাৰ পৰা আৰু ইয়াতো সৰু বুটা কৰা আছে চাদৰখনৰ মাজত সৰু বুটা কৰা আছে আপোনালোকে দেখিছে আপোনালোকক দেখুৱাই দিছোঁ যাতে দেখাত সুবিধা হয় লাইটিঙৰ কাৰণে অলপ চেঞ্জ হৈছে কিন্তু বেছি নহয় সামান্য পৰিমাণে চেঞ্জ হৈছে তাৰ কোনো কথা নাই আৰু এইটো হৈছে ইয়াৰ আঁচলটোৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ চিলভাৰ গুণা কৰা আছে দেখিছে মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ ভালকৈ আৰু লগতে এইটো হৈছে ইয়াৰ চাইড পাৰিটো একেই চিলভাৰতে আছে আপোনালোকে দেখিছে আৰু চাদৰখনৰ লগতে ইয়াৰ ব্লাউজ পিচটো আছে এনেধৰণৰ আৰু এইখন হৈছে ইয়াৰ মেখেলাখনৰ এইটো হৈছে খুবেই এটা ধুনীয়া লাইট কালাৰ স্ক্ৰীনখনত দেখিছে মিক্স পাটৰ হাতে বোৱা এইকেইযোৰ মই যিকেইযোৰ চাদৰ মেখেলা দেখাইছোঁ এইকেইযোৰ হৈছে হাতে বোৱা ইয়াতো সৰু সৰু বুটা কৰা আছে আপোনালোকে দেখিছে চাদৰখনৰ মাজতো এনেধৰণে বুটা কৰা আছে আৰু চাদৰখনত তলতো দেখিছে চিলভাৰত ইয়াৰ ডাঙৰ বুটাও কৰা আছে আৰু এইটো হৈছে চাদৰখনৰ আঁচলটো আৰু এইটো হৈছে চাদৰখনৰ লগৰ চাইড পাৰিটো দেখিছে মেখেলাখনৰ হৈছে আহল বহল খুবেই এটা ধুনীয়া ব্লাউজ পিচটো খুবেই ধুনীয়া সৰু সৰু বুটা কৰা আছে আপোনালোকে দেখিছে ব্লাউজ পিচটো খুবেই ধুনীয়া এইটো এটা লাইট কালাৰ ইয়াতো বুটা কৰা আছে মই চবক দেখুৱাই দিম যদি দেখাত সুবিধা হয় লাইট কালাৰ ধুনীয়া এটা চফ্ট কালাৰ লাইট কালাৰ আৰু ইয়াত ডিজাইনটো হৈছে ইয়াৰ লেন্থটো মই আপোনালোকক দেখুৱাই দিছোঁ কিছু এনেধৰণৰ আৰু এইটো হৈছে চাদৰখনৰ আঁচলটোৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ আৰু এইটো হৈছে ইয়াৰ চাইড পাৰি এইখন হৈছে ইয়াৰ মেখেলাখনৰ তলৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ আৰু ইয়াতো সৰু সৰু বুটা কৰা আছে ওপৰত যদি আপোনালোকে ভালদৰে চাই তেনেহ'লে দেখা পাব হৈছে চাদৰখনৰ লগত ব্লাউজ পিচৰ ডিজাইনটো যদি আপোনালোকে ল'ব বিচাৰে যিহেতু কেছ অন ডেলিভাৰী এভেইলেবল আছে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনতে হোৱাটছএপ নাম্বাৰতে মেছেজ কৰিব ইয়াৰ অন্য এটা কালাৰ মই আপোনাক দেখুৱাইছোঁ মিক্স পাটৰ হাতে বোৱা চাদৰ মেখেলা এইটো হৈছে কিছু এনেধৰণৰ আৰু ইয়াৰ বুটাটো হৈছে ৰেডত কৰা আছে আপোনালোকে দেখিছে ব্লেক কালাৰ হোৱাৰ বাবে কালাৰটো অলপ ডিফাৰেঞ্চ দেখাইছে কিন্তু খুবেই এটা ধুনীয়া কালাৰ পিন্ধাৰ লগে লগে খুবেই ধুনীয়া লাগিব আৰু মনপচন্দৰ কালাৰটো যদি পিন্ধে আৰু ধুনীয়া লাগিব আৰু ইয়াতো ৰেডৰ বুটা কৰা আছে গোটেই চাদৰখনত মই আপোনালোকক কৈছোৱেই আৰু ইয়াৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ মই লৈ দিয়াৰ লগে লগেও খুব ধুনীয়া হৈছে ভাল লাগিছে কালাৰটো উজ্জ্বল এটা ধুনীয়া কালাৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটোত দেখিছে ইয়াত ৰেডত কৰা আছে ৰেডৰ চিলভাৰত আঁচলটো কৰা আছে আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰিটো আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলাখন প্ৰথমে মই মেখেলাখন আপোনালোকক দেখুৱাই দিম এইখন হৈছে ইয়াৰ মেখেলাখন খুবেই ধুনীয়া মেখেলাখন আৰু আপোনালোকে দেখিছে আহল বহল পিন্ধি ভাল পাব আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিম এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো যদিহে আপোনালোকে ল'ব বিচাৰে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনতে হোৱাটছএপ নাম্বাৰলৈ মেছেজ প্ৰেৰণ কৰিব আৰু এই কেইযোৰৰ মূল্য হৈছে 2200 টকা মই দেখুৱাব গৈ আছোঁ আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ খুবেই ধুনীয়া এটা চফ্ট কালাৰ ধুনীয়া কালাৰ লাইট কালাৰ আপোনালোকে দেখিছে লোৱাৰ লগে লগে এইযোৰ চাদৰ মেখেলাও খুব ধুনীয়া লাগিছে ইয়াতো সৰু সৰু বুটা কৰা আছে আপোনালোকক দেখুৱাই দিছোঁ স্ক্ৰীনখনত আৰু চাইড আঁচলটোৰ ডিজাইনটো দেখিছে খুবেই ধুনীয়া
এইটো হৈছে ইয়াৰ আঁচলটোৰ ডিজাইনটো ওচৰৰ পৰা দেখুৱাই দিছোঁ যাতে দেখাত সুবিধা হয় আঁচলটো খুবেই ধুনীয়া আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰিটো এখন হৈছে মেখেলাখন দেখিছে আহল বহল খুবেই ধুনীয়া সৰু সৰু বুটা কৰা আছে আৰু তলৰ পাৰিটো চিলভাৰত গুণা কৰা আছে খুবেই ধুনীয়া হৈছে ইয়াৰ ব্লাউজ পিচটো মিক্স পাটৰ শেষৰটো চাদৰ মেখেলা মই আপোনালোকক দেখুৱাম হাতে বোৱা আৰু ইয়াৰ কালাৰটো স্ক্ৰীনখন দেখিছে কেনেকুৱা ধৰণৰ এটা ধুনীয়া ইয়াৰ কালাৰ কম্বিনেশ্যনটো চাওঁ খুবেই ধুনীয়া মাজত সৰু সৰু বুটা কৰা আছে আৰু পিংকত এই সৰু সৰু বুটাকেইটা কৰা আছে আৰু চাদৰখনৰ লেন্থটো আগৰ কেইযোৰত দেখুৱাৰ দৰে একেই গোটেই চাদৰখনত সৰু সৰু বুটা কৰা আছে আৰু ইয়াৰ চাদৰখনৰ আঁচলটো হৈছে এইটো হৈছে চাদৰখনৰ আঁচলটোতো চিলভাৰৰ বুটা কৰা আছে আৰু এইটো হৈছে ইয়াৰ চাইড পাৰিটো আগৰকেইটা দেখুৱাৰ দৰে একেই আহল বহল গোটেইকেইখন মেখেলাই আহল বহল আৰু লগতে ক'ব ইয়াৰ ব্লাউজ পিচটো আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ দেখিছে স্ক্ৰীন